কান্দিছা? মই জীৱনতো ভবা নাছিলোঁ এনেকুৱা এটা দিন আহিব বুলি। তুমি দুৰ্বল হৈছা কিয়? প্ৰণৱে আজি গাঁৱৰ ছোৱালীজনী চাবলৈ যাব। কি? অঁ, মই সকলো গম পাওঁ। সেইবোৰ মই চাই থাকিব নোৱাৰিম দেউতা। টিকেট বুক কৰি পাৰিলে আজিয়ে মই মুম্বাই উভতি যাম। নাই নাই, তুমি অধৈৰ্য নহ'বা। আমিবোৰ আছো নহয়। তোমাক দুখ দি বৰ্ণৱ কেনেকৈ সুখত থাকিব? সময়লৈ বাট চোৱা, সকলো সময়ত হয়। আৰু তোমাৰ বেয়া সময়খিনি তুমি মনত ৰাখা। আৰু এনেকৈ সমস্যাবোৰৰ পৰা পলাব খুজিছা কিয়? মুম্বাইত গৈ তুমি কি শান্তিত থাকিব পাৰিবা? থাকিব পাৰিম নে নোৱাৰিম নাজানো, বাট মোৰ ইয়াত থাকিবলৈ মন নাই। মানুহৰ জীৱনত সুখ দুখ হাঁহি কান্দোন এইবোৰ থাকেই। সেইবুলি জানো মানুহ হাৰি গ'লে হ'ব? আৰু আজিকালিতো এইবিলাক সৰু কথা। বিয়াৰ পাছতো মানুহৰ মন অমিল হ'লে ডিভোৰ্চ দিয়ে। কিন্তু প্ৰণৱেতো মোক জানো, সেইকাৰণে তুমি চেলেঞ্জ লোৱা। তুমিও প্ৰণৱক দেখুৱাই দিয়া যে তাৰ অবিহনে তুমি জীৱনটো সুন্দৰভাৱে পাৰ কৰিব পাৰিবা। দেউতা কি হ'ল? সি অহাই নাই যে? আহিব ৰ'ব। 11 বাজিব হ'ল। সিফালে দত্তই চিন্তা কৰি থাকিব। ৰ'ব, মই তাক মাতি দিছোঁ। বাবা, বাবা, হৈছেনে নাই তোৰ? মোৰ হ'ল ককা, আহা। ব'ল। শ্ৰুতি, তোমাৰ লগত কথা কেইটামান আছিল, মানে বৰ্ণৱৰ প্ৰসংগত। প্লিজ সমীৰণ, তুমি মোক বেয়া নাপাবা। এই বিষয়লৈ মই তোমাৰ লগত একো কথাই নাপাতো। ৰ'বা, কোৱা। মা, তুমি তাক অকণমান মন কৰিবা। কালি ঘটনাটোৰ পৰা তাৰ মনটো আৰু বেছি বেয়া। মই বাৰু তাইক বুজাইছোঁ, এতিয়া কি কৰিলে ভাল হয় সেইটো চিন্তা কৰা। মই ভাবিছোঁ আমি কেতিয়াই ক'ৰবাত কিছুদিন ফুৰি আহোঁ, অন্ততঃ তাই মনটো ভাল লাগিব। ময়ো সেয়ে ভাবিছোঁ। হৈ যোৱা কথাবিলাক তুমি বেছিকৈ কৈ নাথাকিবা। তাইৰ এইটো অৱস্থা মই চাই থাকিব নোৱাৰোঁ। আহিছোঁ।